নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি মানে আমি গাঁৱৰ এই যুৱচামে এটা ভাল কাম কৰিম বুলি আচলতে আগবাঢ়ি আহিছোঁ। আমাৰে এজন গাঁৱৰ জ্ঞাতি, নামটো তেওঁ ক'ব বিচৰা নাই বাৰু। তেওঁ এটা দুৰাৰোগ্য ৰোগত আচলতে ভুগি আছে আজি কেইবাদিন মানে মাহে জুৰি। গতিকে আমি গাঁৱৰ ডেকাসকলে যুৱসকলে এটা কথা ভাবিছোঁ যে গাঁৱৰ যিসকলে মানে যোনে যি পায় কিবা এটা সাহাৰ্য উঠাই তেওঁক আমি সাহাৰ্য কৰিম বুলি ভাবিছোঁ। গতিকে আমি আজি প্ৰত্যেকঘৰ গাঁৱৰ মানুহৰ ঘৰলৈ আহিছোঁ আৰু যোনে যেনেকৈ পাৰে সহায় কৰি তেওঁক যাতে কিবা এটা আৰ্থিকভাৱে সহায় কৰিব পাৰোঁ তাৰ কাৰণে আমি এতিয়া বৰ্তমান চেষ্টা কৰি আছোঁ। গতিকে এয়া সোমাইছোঁ আমি প্ৰতিঘৰ মানুহত। আমি এনেধৰণে যোনে যি, আমি কোনো দাবী নাই যে ইমানেই দিব লাগিব, তেনেধৰণে এটা চেষ্টা চলাই আছোঁ যাতে গাঁৱত যিহেতু বাস কৰোঁ, গাঁৱৰ জ্ঞাতি আমি, গতিকে কাৰোবাৰ যদি বিপদ হয় আমি নিশ্চয় সহায় কৰাটো আমাৰ প্ৰয়োজন বুলি আমি ভাবিছোঁ। গতিকে গাঁৱৰ প্ৰতিটো ল'ৰা ওলাই আহিছে। এয়া পিছফালে আৰু ল'ৰা আছে, আমি অকলে এইকেইটাই নহয়, পিছত আৰু ল'ৰা আছে। প্ৰতিটো ল'ৰাই আমি এনেধৰণে সহায় সহযোগ কৰিম বুলি ভাবিছোঁ আৰু তেওঁলোকক যাতে অকণমান আৰ্থিকভাৱে সকাহ দিব পাৰোঁ তাৰ কাৰণে চেষ্টা চলাই আছোঁ। এয়া আইতাহঁতৰ ঘৰত আমি এতিয়া আহিলোঁ। আইতাকো কথাষাৰ বুজাই মেলি ক'লোঁ। আইতাই সেই যি পাৰোঁ সহায় কৰোঁ বুলি এয়া লৈছে। লাষ্ট পাই গ'লোহি আমাৰ শেষৰ ঘৰ মানুহ আৰু এঘৰ আছিলে এফালে, কিন্তু তেওঁলোকে অলৰেডি পইচা দিলে, কিবা এটা সহায় কৰিলে। এয়া মামাহঁতৰ ঘৰ পালোহি আৰু তেওঁ এতিয়া লাষ্ট সহায় যিমান যি কৰে কৰিব। তাৰপিছতে আজি আমি ভিডিঅ'টো নহয় আচলতে পইচা যিটো সহায় হ'ল হিচাপ চিকিচাপ কৰি তেওঁলোকলৈ দি দিয়া ব্যৱস্থাটো কৰিব লাগিব। এতিয়া পাইছোঁ মামা কি ক'ব, কওক কিবা এটা। আপুনি দুখৰ সময়ততো সমভাগী চবেই হ'বই লাগিব। গতিকে কাৰ্য মানে যোনে যেনেধৰণে পাৰে তেনেধৰণে সহায় কৰিলে ভাল হয় আৰু তেখেতৰ আৰু আৰোগ্য কামনা কৰিলে। যদি তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ আৰু যোগাযোগ নাম্বাৰ আৰু তেওঁলোকৰ QR এটাও মই দি দিম ভিডিঅ'টোৰ লগতে। দিব লাগে, তেতিয়া অন্ততঃ কোনোবা দয়ালু কিজনে নিশ্চয়কৈ তেখেতলোকক সহায় কৰিব। আৰু তেনেকুৱাকৈ বহুত আমিও সহায় কৰিছোঁ। তেনেকুৱাকৈ প্ৰায় 10 টকা 20 টকা 50 টকা 100 টকা যেনেধৰণে পৰা হয় তেনেধৰণে দিয়া হৈছে। গতিকেলৈ এইটো কৰিলে ভাল হ'ব বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো তলতে আমি QRটো লগাই দিম আৰু তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ এটা আমি দি দিম, যাতে তেওঁলোকৰ সহায় মানে যোগাযোগ এটা কৰি আপোনালোকে যদি কিবা সহায় সহযোগ কৰিম বুলি ভাবিছে তেওঁলোকৰ এই বিপদৰ সময়ত, তেতিয়া আপোনালোকে এই QRটোৰ যোগেদি আপোনালোকে কিবা এটা সহায় সহযোগ কৰিবলৈ আপোনালোকৰ অনুৰোধ জনাইছোঁ। আৰু এতিয়া হৈ গ'ল, পইচা যিমান উঠিলে, কেইটকামান উঠিলে সামান্যতম আমি সহায় কৰিবলৈ চেষ্টা কৰিম। অলপ পিছতে আমি পইচাটো আমি তালৈ পঠাই দিম। মানে তেওঁলোকতো এতিয়া বৰ্তমান মেডিকেলত আছে আৰু মেডিকেলত সিহঁতৰ ঘৰত কোনো এতিয়া মানুহ নাই। গতিকে আমি অনলাইনৰ যোগেদি তালৈ আমি পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিম আৰু আপোনালোকক এই QRটো লগাই দিছোঁ ইয়াতে। গতিকে আপোনালোকে যদি কিবা এটা সাহাৰ্য কৰিম বুলি ভাবিছে তেওঁলোকক, আৰু তেওঁলোকৰ ফোন নাম্বাৰটো আমি স্ক্ৰীনৰ তলত দি দিছোঁ, আপোনালোকে ডেছক্ৰিপশ্যনতো পাব। গতিকে আপোনালোকে যদি কিবা সহায় সহযোগ কৰিম বুলি ভাবিছে, তেওঁলোকক কিবা এনেকুৱা দুখৰ সময়ত কিবা এটা অলপ মানে সকাহ দিম বুলি ভাবিছে, তেতিয়াহ'লে যোগাযোগ কৰি তেওঁলোকক সহায় কৰিব পাৰিব। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে, আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে পায় ভিডিঅ'টো। গতিকে ধন্যবাদ, বাই বাই।